মানে ভাতৃ মানে প্রথম কেইজন মানে বাইকত স্কুটার লইছি কি বাইকত স্কুটার আনা নাই বাইকত কলপুলি কলপুলি আন্দা এটা এটা গেলে একবার লোক এটা মতো মন্দালে ঘট স্থাপন করিম করে পূজা আরম্ভ করিম এখানে দিনটোৰ এইবিলাক মানে মিষ্টান্ন ভোগ এইবিলাক ছবি ইয়াত আছে ভজনী পুণ্যপাত্ৰ পঢ়িলে নহ'ব হয়নে নহয় এটা ভাল ফলাফল দেখুৱাব লাগিব এই ভাল ফলাফল দেখুওৱাৰ গাইছ বাকী মানে আহি পালোঁ স্কুল এতিয়া মানে ধুতি চুটি পিন্ধিব লাগিব বাকী মানে ইফালে আছে আমাৰ ছাৰ বাকী মানে আহি লগ পাই গ'লে আমাৰ ছাৰক আজি ছাৰ এতিয়া আমাৰ পূজাখন চলাই নিম না কি হয় হ'ব বাকী যি দিনটোৰ আয়োজনটো কেনে হ'ল ভাল তাৰমানে আমাৰ মানে চৰকাৰী স্কুলত মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম মানে প্ৰাইভেট স্কুলত বেছিভাগ দিয়ে এতিয়া আমাৰ যিখিনি চলি আছে সেই চলিখিনিৰ হতুৱাই মই যিখিনি কাম কাজ কৰিব পাৰোঁ সেইখিনি কৰি আছোঁ মই 7:45 আহি পাইছোঁ তাৰে পিছত মই এটা 20 মিনিটমান বহাৰ পিছত আমাৰ মানে ভাতৃ মানে প্ৰথম কেইজন মানে বাইকত স্কুটাৰ লৈছে কি বাইকত স্কুটাৰ আনা নাই বাইকত কলপুলি চলপুলি আন্দা এটা এটা গেলে একবার লোক এটা মতো মন্দালে ঘট স্থাপন করিম করে পূজা আরম্ভ করিম এখানে দিনটোৰ কাৰ্যসূচী আৰু সৰস্বতী হৈছে কি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে সৰস্বতীক আৰাধনা কৰিব লাগে প্ৰতিদিনে আমি হিন্দু হওক বা মুছলমানে হওক আমি এই সৰস্বতীৰ নাম ধৰ্ম অনুযায়ী বেলেগ বেলেগ কিছুমান ভাইটি কিছুমান ধৰ্মমতে সৰস্বতীক ফাতেমা বুলি কয় নেকি নকয় নহয় আচ্ছা যি নহওক মানে এইখিনি গেলে আগবাঢ়িল এই পূজা শেষ হ'বৰ হোৱা নাই পূজাত মানে বহিলেই মোৰ 1.5 ঘণ্টাত খতম তুমি আহি পালা খুব ভাল লাগিল তুমি কোন শ্ৰেণীত আছা পঢ়ি এইবাৰ মই 8ত পঢ়ি আছোঁ এইবাৰ 9 টাম তোমাৰ অগ্ৰগতিৰ বিষয়ে মই শুনিছোঁ মই নথৈ আনন্দিত হৈছোঁ আগবাঢ়ি থাকা কিন্তু মূল কাম হৈছে পঢ়াৰ মাজতো এনে অলপ ছাত্ৰ নামা অধ্যয়নত বাহিৰে একো কাম নাই মানুহ লৈ বা ছাত্ৰ ছাত্ৰী লৈ মনৰ মানে সুস্থিৰতাক আগবাঢ়ি কোনোবাই খেল ধূলা ভাল পায় কোনোবাই নাচি বাগি ভাল পায় কোনোবাই খেলি ভাল পায় যেনে হিমা দাস এই গাইছ বঢ়িয়াকৈ মানে এতিয়া চুটি পিন্ধি ল'লোঁ গাইছ কেনে হৈছে আৰু ক'ব নোৱাৰোঁ বাকী গাইছ ফাইনেল লুকটো চাই ল'ব পাৰে গাইছ মোৰ কেনে লগা হৈছে চাই চবে এটা কমেণ্ট মাৰি দিব এতিয়া গাইছ বঢ়িয়াকৈ আপোনালোকে আজি দেখি থাকিম দিনটোত কি কি কাৰ্যসূচী গাইছ কেনেকৈ যায় চব আজি দেখাম গাইছ বাকী মানে এতিয়া আমাৰ ধূপ চুপ জ্বলা হৈ গ'ল ইফালে গাইছ ফুল চুলো অলপমান দিলোঁ বাকী গাইছ চাই লওক ইফালে মানে সম্পূৰ্ণ খৰিখিনিও গাইছ ঠিক কৰি থ'লোঁ বাকী ইফালে আৰু কাটি আছে কেনাই দেখাত কেনাই দেখা আছিল আচলকে কওঁ বঢ়িয়া ঠিক আছে ভাই ইয়াত মোক পিছে কেনাই দেখা আছিনো আচলকে নে বাকী যে সৰস্বতী পূজা বুলি আৰু কিবা কবি নেকি আচ্ছা লোক হৈছে দে পুৰা একদম কলা মানুহ হৈছে বাকী নাৰিকল কাটি অৱস্থা কেনাই ভাল আকলাই কাটছি দে নাকি আলিতে আমি তাৰমানে শুন মই 5টাতে আহিছোঁ বাকী মোৰ ধুতিৰ লুকটো কেনাই লগা আছিল তোক পুৰা একদম চালিয়া মানুহ লগা হৈছে এতিয়া মোক এতিয়া মোক বুঢ়া মানুহ লগা হৈছে নে কি মানুহ লগা হৈছে মই নিজে গম নাপাওঁ দেই ভাল লগা হৈছে নেকি এই পিন্ধি থাকোঁ নেকি এই বঢ়িয়া মই যিহেতু বৰণ কৰি আছিলোঁ এখন বস্তাত বহি আছিলোঁ আৰু এখন হৈছে আমাৰ মেইন ছাৰৰ বস্তা পুৰা চালিয়া এতিয়া গাইছে একবাৰ আপোনালোকক মূৰ্তিটো দেখি দিলোঁ বঢ়িয়াকৈ বাকী মানে খুৰা এতিয়া পূজাখন কল্যাক চেছ মোৰো বাকী বৰণটো হ'ল চেছ তাৰে ওপৰত আৰু তুমি কিবা এটা ক'বা নেকি মই ক'ম মানে পূজাৰ যিটো আমাৰ টাইম হয় সেই টাইমৰ আগতে আমি সংকল্প লৈছোঁ সংকল্প লৈ পেলাই যিহেতু স্কুলৰ পূজা ছাত্ৰ ছাত্ৰীসকলতো মানে অহাত যথেষ্ট পলম হৈছে গতিকে পলম হোৱাৰ পিছত
আমি আমাৰ মানে অনুষ্ঠানবিলাক আগবঢ়াই মানে দিছোঁ এইবিলাক মানে হৈ গ'ল এইটো মানে হেৰি এখন হ'ল মানে পূজা মানে মেইন শৰাই এতিয়া হ'ল মিষ্টান্ন ভোগ এইবিলাক মানে মিষ্টান্ন ভোগ এইবিলাক থগি ইয়াত আছে ভজনী পুণ্যপত্ৰ আংশিকভাৱে পূজা শেষ মইতো মানে অঞ্জলি কেতিয়াবা দিব পাৰিলোহেঁতেন কিন্তু যিহেতু ছাত্ৰ ছাত্ৰী অহা নাই মই ৰখি আছোঁ ঠিক আছে বাকী মানে আহি গেল আমাৰ ঋষি ভাই মাৰ হেনচিক বাকী মোৰ তুমি লুকটো দেখছা না বঢ়িয়া একদম আগৰ লুক দাঁত থৰ্টি ম্যান নাকি মানুহটো একদম জি চালত ঋষিৰ কাৰণে এটা কমেণ্ট এই দেখাই পোৱা নাই কেমেৰাত এতিয়া মানে লগ পাই গ'লে আমাৰ চেনী দিয়াক কেনে হে মোটামুটি ভালে আজি সৰস্বতী পূজা বুলি আজি আৰু চলি আছে মানে ফুৰিবৰ কাৰণে টেনশ্যন ল'ব নালাগে মই আছোঁ কি ফুৰিবৰ কাৰণে টেনশ্যন পুৰা একদম ফিটে নিবে নাকি বাকী আৰু তুমি কিবা ক'বা নেকি সৰস্বতী পূজাত সৰস্বতী পূজা বুলি মানে কি আজি যি সৰস্বতী আজি মানে শিক্ষাৰ যি হেৰি এটা আছে আৰু তো চবকে আজি হেৰি দিছোঁ আৰু খুব ইচ্ছা থাকিল সৰস্বতী পূজা বুলি তো বহুত ভাল লাগছি তো আমাৰ এতিয়া সৰস্বতী পূজাত ঘূৰাৰ দিন নাই আৰু আমাৰ সেই আৰু লাগিব লাগে আৰু আজি টকাৰো খেলা নে কি আজি তুমি ৰিক্সা ইনকাম ভাল আজি ৰিক্সা ইনকাম মানে কি এতিয়া বৰ্তমান আছোঁ অলপ দেৰিকৈ যদি অলপ ভাল হ'ব পাৰে ভাল হ'ব আৰু মাইকী ওলাই আছে চব সৰস্বতী মাই গিলা হা ঠিক আছে বাকী গাইছ উঠি ললো এতিয়া আমাৰ চেনীৰ লগত কেনাই তো গাইছ মানে আমার আছে চেনিদা এটা ইউটিউব চ্যানেল আছে লিংক ডেসক্রিপশনত লিংকটো দি দিম নাকি তো ফ্রেন্ডস মানে কি মোৰ এটা ইউটিউব চেনেল আছে মানে আজি হল 3 বছৰ 4 বছৰমান হল ভিডিঅ' আপলোড কৰা নাই সময় মিলা নাই তো সেইকাৰণে মানে কি তেতিয়াহ'লে আপলোড কৰে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব তো আপোনালোকে সাপোৰ্ট কৰিব আৰু মোৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব চেনেলটো নাম হয় চেনিৰাম বুলি আছে আপোনালোকে সাৰ্চ কৰিব আৰু ডাইৰেক্ট পাই যাব তো সাবস্ক্ৰাইব কৰি দিব চেনি 1000 পারছি 1000 পার্টি মনে হয় পাৰ্টি একদম পুৰা যি হাইছে একদম খানা দাম বম খানা পাতি মাৰি 1000 হবা দি হালে মই হ্যাঁ বইরে हाँ वो आज मोबाइल में पाजी गलो आज कैसे दिबे लागबो और केसमेंट आज सरस्वती পূজা বহুত মোৰ দোকান শুনিছো মতো তো অনলাইন নাই মই कैसे दिबे लागबो আপনার পয়সাটো নালাগে যে আপনি খালি খাব না পুলিশ নেটবো আর অনলাইন লাগে অনলাইন নিমুলিছে অনলাইন দেখতে আপনি কে দিমুলি কে কই মকে আজি মোৰ মোবাইল में पाजी গেছি মই कैसे दिबे लागबो আজি তোর থানাত নাই তো কেস পয়সা নাই নি অনলাইন অনলাইন নাই মোৰ कैसे दिबे लागबो আজি এদি বুঝে কি মানে মোৰ লগত আছে যে স্যার হয় স্যার ইতেতে প্ৰসাদ বিতৰণ কৰি আছে আপুনি বাকি স্যার আজি সৰস্বতী পূজাৰ বিষয়ে অলপ ক'ব নেকি তো আমাৰ সৰস্বতী পূজা বুলি কওঁতে আমাৰ ছাত্ৰসকলৰ যিটো মানে সমন্বয়ৰ ভাৱ আৰু এটা উৎসৱমুখৰ পৰিৱেশ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যত মানে ছাত্ৰসকলৰ কেৱল পঢ়িলেই নহ'ব হয়নে নহয় এটা ভাল ফলাফল দেখুৱাব লাগিব এই ভাল ফলাফল দেখুৱাৰ কামনাৰে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে আমাৰ দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাইছে এই প্ৰাৰ্থনাৰ মতে ছাত্ৰ ছাত্ৰীসকলৰ যে ভৱিষ্যতটো ভাল হওক ভাল ৰিজাল্ট এটা হওক কামনা কৰিছোঁ আৰু আমাৰ এই স্কুলখনৰ ভৱিষ্যত উজ্জ্বল হওক তাকে কামনা কৰিছোঁ এতিয়া মানে বেলেগ জেগাত দেখছোঁ শৰীৰটো পুৰা একদম বেছি পুই নাযায় এটাই তাৰমানে যি কেয়া নাই হৈ গ'ল এইটো তাৰমানে হৈছে কি ছাত্ৰ ছাত্ৰীসকলৰ পবিত্ৰতা আমাৰ যিখিনি শিক্ষাগুৰু বা শিক্ষয়িত্ৰী আমাৰ কৰ্মচাৰী তেখেতসকলৰ সহায় সহযোগ পূজা এখন কৰিবলৈ হ'লে মানে বহু বস্তু আনি মানে দমাই দি লাভ নাই যদি আন্তৰিকতা নাথাকে আমি দেখিছোঁ কুমাৰকুছি হাইস্কুলৰ সকলো ক্ষেত্ৰতে আন্তৰিকতা আছে খাদ্যৰ পৰাই হওক মানে ইত্যাদি গতিকে হোৱাৰ কাৰণে এইটো ফল শুভ লক্ষণ আৰু এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত মইতো ক'ব খোজোঁ মানে মই মায়ে হেৰি কৰি ক'ব খোজোঁ আমাৰ ৰিজাল্ট 99% হ'ব মই ঘোষণা কৰি দিওঁ 99% 100% মই দিয়া নাই
100% হৈ যাব পাৰে হ'ব কিন্তু মই দিলোঁ 99%। ভাল ৰিজাল্ট হ'ব স্কুলত। এতিয়া কি কৰিব ইয়াৰ পিছত গুণ উৎসৱ আহি আছে হয়নে তাৰে পিছত পৰীক্ষা আহি তাৰে আছে পিছত পৰীক্ষা মানে কি ক'ব এতিয়া মানে এতিয়া মাষ্টৰে পাৰিলে ৰাতি 12টা বজাতো পঢ়িব লাগিব বোলে কি বোলে কালি গুৱাহাটী যাব লাগিব ক'ত বোলে আহিলি পাৰা আজি কি বোলে IAS নলবাৰী মানে শিক্ষয়িত্ৰীখিনিক যথেষ্ট কষ্ট পাইছিল। ঠিক আছে আৰু কিবা ক'ব লাগিলে মই পিছত ক'ম পিছত আৰু আপোনাক নেক্সটটোত ভিডিঅ'ত ক'ম ঠিক আছে হ'ব ঠিক আছে এতিয়াতো চব হৈ গ'ল এতিয়া খল কাৰবাৰ নাকি আৰু এই ঠাণ্ডাটো অলপ চলপ পৰছি আইচক্ৰীম বেপাৰী কেতিয়া আহিলে ৰাস্তাৰ কাণত আছে নেকি এই বলাতে এটা শুই ইয়াৰ পইচা নাই আহিছে নহয় গৰমৰ দিন হ'ব হ'ব চেলেঞ্জ হ'ব আমাৰ মাথালি দ্য বৰফ চেলেঞ্জ এতিয়া ভালি বাকী মানে এইফালে আহি গ'ল গাইছ ভাত এতিয়া খাই লওঁ কথা বঢ়িয়াকৈ খাই লওঁ আৰু এইফালে দালি বাকী আছে ইমান দেখি দেখা নহয় দে গাইছ যি জেগাত গৈছোঁ লাজ লাগছি আৰু অকণমান দে গাইছ খাই লওঁ দে অ' ভাই তহঁতে এতিয়া খা মোৰতো খোৱা হ'লে মই এতিয়া যাওঁ মই এতিয়া যাওঁ